Hi, hello everyone, আৰু আসসালামু আলাইকুম and welcome back to my channel. আৰু সকলো ৰাইজলৈ বিহুৰ হিয়া ভৰা উলগ যাচিলোঁ। আৰু আজি আমাৰ এপাৰ্টমেণ্টত বিহু চেলিব্ৰেশ্যনছ হ'ব। চ' আই থট আপোনালোকক অলপ দেখাম কেনেকুৱাকৈ আমি কি কৰিলোঁ। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। এইযোৰ কাপোৰ পিন্ধিম, মুগা কাপোৰযোৰ বহুত পুৰণা হয়। চাগে মই ক্লাছ 5-6ত থাকোঁতে আম্মাই লৈ দিছিলোঁ আৰু কেতিয়াও তেনেকৈ পিন্ধাই নহয়। এয়া চাগে ফাৰ্ষ্ট টাইম মই পিন্ধিম মানে, আনে পিন্ধিছে কিন্তু মই পিন্ধা নাই। আৰু ইয়াৰ লগত এইটো ছেট। এয়া আমাৰ এপাৰ্টমেণ্টৰ আণ্টিবোৰে যোৱাকালি ইভিনিং আহি চব ৰেডি কৰি থৈ গৈছে, মানে ৰাতিপুৱালৈ তেনেকৈ বিশেষ একো থোৱা নাই, অকল পিঠাবোৰ ওলাই দিবলৈ আছে। সেইটো কাম মই কৰি দিম, সেইবাবে মই চবতকৈ আগত আহিছোঁ। নাই ভিডিঅ' ভাল লাগিছে। আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভকামনা থাকিল, লগতে শ্ৰদ্ধা ভাল পোৱা মৰম গোটেইখিনিয়ে থাকিল। ভাগে ভাগে চবেই ল'লে হ'ল। গতিকে আজি আমাৰ এনেকুৱা আনুষ্ঠানিকতা নহয় যে কিবা আমাৰ মিটিং এটাৰ বা কিবা এনেকুৱা নহয়, চবেই আমি মিলি লগ হ'ম। গতিকে সেইখিনিয়ে আমি, কাৰণ পুলিৰ পাতত বিহু আহিছে, খোকৌফুলৰ বিহু আহিছে, গতিকে বনৰ বিহু আহি আমাৰ মনত সোমাইছে। গতিকে আমিও এতিয়া মনৰ বিহুলৈ বতৰবিলাকক আমি বাদ দি আমি মিলেৰে থাকোঁ, এটা পৰিয়াল হৈ। সেইটোৱে আমাৰ কামনা। লগতে আৰু এটা কথা কওঁ যে বিহু আমাৰ তেজতে থাকে। সকলোৰে বিহু এটা গান গাই দিলে নাচিব নাজানিলেও কিবা ৰাইজাই কৰে নেকি, নকৰে নেকি? কলিতা দাদা কৰে যেন পাইছোঁ। হাঁহি থাকোঁচোন, আজি ভাল লাগিব হাঁহি থাকিলে। অকল আমি হাঁহি থাকিলে, হাঁহি থাকিম, কথা কৈ থাকিম, কেতিয়া কেইদিনমান এনাৰ্জি নাই তাকে। গতিকে আমি এইখিনিয়ে হেৰি কৰিলোঁ। সকলোকে আমাৰ লগত সহযোগ কৰিবৰ কাৰণে আমি ক'লোঁ। আমি গুলপীয়া হৈ এনেকুৱা কনজুচ মানুহ আমি দেখা নাই দেই।
এইপিনে এপাৰ্টমেণ্টৰ মানে যিসকল জ্যেষ্ঠ লোক ৰিটায়াৰ্ড হৈ আছে তেওঁলোকক চবকে এখন এখন গামোচা দি সন্মান জনাইছে। এয়া মোৰ শহুৰ আব্বাৰো পাল পৰিছে। তেওঁ 2021ত ৰিটায়াৰ হৈছিল আৰু আব্বাক গামোচাখন মায়ে পিন্ধাইছে। নেক্সট আহিছে আমাৰ থলুৱা বিহুৰ খেল, এইপিনে ৰছী টানা, এইপিনে জেণ্টছ ভাৰ্চেছ লেডিজ, আৰু অফক'ৰ্ছ আমি লেডিজে জিকিছোঁ।